হাই গাইস নতুন এটা ভিডিওলৈ স্বাগতম যেহেতু অহাকালি দেৱালীৰ কাৰণে আজি অলপমান স্পেশাল কৰিম বুলি ভাবি আছো যেহেতু অহাকালি কৰিব নোৱাৰিম কাৰণ দেখা হ'ব অহাকালিও কৰিম এতিয়া আমাৰ অলপমান ৰান্ধনীখনৰ ফালে মানে অলপ আয়োজন চলিছে গতিকে আয়োজন কি আয়োজন কৰি আছে আমাৰ বন্ধুবিলাকে আহি আছো কাহ এই চাগে বাস এইয়া এইটো আমাৰ ৰান্ধনী আজি কাৰিকৰ কি কৰি আছে এইবিলাক আদা ৰচুন আলু কি মাংস মটন এই চুৰি এখন আনে খুলি দিম আনবক্সিং কৰি দিম আমি মাংসখিনি ক'ত মাংস ছাগলী দবাই দিব লাগিব এটা সমস্যা হ'ল কাৰণ ইয়াতে একো নাই বাচন বৰ্তন লৈ আহি আছো এখন মান চুৰিয়া আৰু লৈ এইখন এইখনতে মাংস চাংস ধুম গোটেইখিনি ধুম ধুই মেলি বনাম এতিয়া চাওক আপোনালোকে আনবক্সিং মাংস মজা 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 ছাগলী আদা ৰচুন একো নাই এতিয়া মই আদা ৰচুনখিনি অলপ খুন্দিম বুলি ভাবি আছোঁ তো প্ৰথমতে ধুই লওঁ আদা ৰচুন তাৰপিছত পিঁয়াজ ক'ত পিঁয়াজ কাট এনেকা হ'লে কেনেকা হ'ব আৰু বিয়া পাতি কৰি থাকা গতিকে দেৱালীৰ কাৰণে আজি স্পেচিয়েল আৰু অহাকালি যিবিলাক নহয় আৰু অহাকালি আছে সেইটো অহাকালিহে মেইন দেৱালী যিটো মানে পাৰ্টিটো আৰু অলপমান বেলেগ এটা কি আছে ছাগলী এনেকা লাগছে মোৰ একদম কেঁচা খাই দিব মন গৈছে আদা ৰচুন হৈ গ'ল গোটা এতিয়া মাংসখিনি ধুম আৰু এইখিনি ধুই পেলাই কেৰাহীত চাম আলু কাটিলো তাৰপাছত আদা ৰচুন পিঁয়াজ কাটিম পিঁয়াজ কেইটা ৰচুন ভাই এনেকা পিঁয়াজ আনে খানা খোৱাত কমজুৰি খানা দিয়ক ইমান ডাঙৰ খানা নহয় উপায় নাই সৰু সৰুকৈ চলাব লাগিব ঘৰত থাকিলে দগৰা দিব পাৰিলো হয় কিন্তু ঘৰত নাই না ইয়াতে মানে বস্তুও নাপোৱা ঘৰত আৰু জুইত বনালো হয় কি ধুনীয়াকৈ জুইত বনোৱা খানা অলপ মনতে বেলেগ লেংগুৰ ভাই কি ফুটিলি আৰু এইটো আমাৰ লেংগুৰ জ্বালা তামাম জ্বালা হ'ব হেপী দিৱালী আৰু ইফালে আছে আমাৰ ছাগলী বাপৰে বাপ কি ধুনীয়া আৰু আপোনালোকে কমেণ্ট কৰকচোন প্লিজ কমেণ্ট কৰক কোনে ছাগলী খায় আৰু যোনে খায় কমেণ্ট কৰক মোক মানে এই চিলিণ্ডাৰটোত গেছ পৰা প্ৰায় এমাহমান হৈয়ে গ'ল মানে বনোৱা চোনা একো নাযায়তো আৰু ইফালে চাচোন একদম গেছৰ অৱস্থা ভাই মানে বহুত দিন ইউজ কৰা নাই এইটো কাৰণে আজি ভাবিছোঁ মানে অলপমান ইউজ কৰিম বুলি গোটেই লেতেৰা হৈ আছিলে আই এম ৰেডি হৈ গ'ল আমাৰ ইফালে ৰেডি হৈ গৈছে প্লেটটো উঠাই এতিয়া বনাব লাগে মজা
ওপৰত থবা আৰু ওপৰত ওপৰত থৈ দিয়া ওপৰত থৈ দিয়া এইটো ৰান্ধনি বাৰু মই নহয় কিন্তু গোটেইবিলাক ৰেডি কৰি দিলোঁ দিয়াৰ পিছত এতিয়া বনাব আমাৰ আছে আমাৰ লগৰ এজনে বনাব তো ভাইটি আমাৰ ভুৱনেশ্বৰ ভাইটি তুমি বনোৱা আৰু তুমি চাই লোৱা কি কি আছে কি কি নাই ধুনীয়াকৈ গেছটো অন কৰা কৰিবি বা ইমান জল্দি ইছ বা কৰিবি আগতে লাইটাৰ চাই ল মেচ চাই ল গেছটো কেনেকৈ জ্বলাবি তই বহুত দিন ইউজ কৰা নাই না গতিকে বস্তুবিলাক নাপাব পাৰে চাই ল ভালদৰে ক'ত আছে ইফালে তলত চা ইফালে চা পাইছা দে পাইছা দি জ্বলা এতিয়া নাই কি জ্বলা নাই কি হ'ল গেছে নজ্বলে আৰু নেকি খাটা খুটু লগাই আছাচোন কিবা জাম হৈছে না বহুত দিন হৈছে সেইটো কাৰণে অলপমান ভালকৈ চাবি আৰু ভালকৈ চাবি খাটা তো এনেকৈ আমাৰ গোটেইখিনি কাম হোৱাৰ পিছত পাই গ'লোঁ এতিয়া আমি চুইট বক্স গতিকে চুইট বক্স দিছিলে কাৰণ কোম্পানীৰ পৰা নহয় যিটো আমাৰ মানে আমি যিজন ঠিকাদাৰৰ লগত কাম কৰোঁ তেখেতে মানে দিছে আমাক এতিয়া বৰ্তমান এই চুইট বক্স আৰু লগত 500 টকা গতিকে আজি লাভহে লাভ এতিয়া এই বস্তু আনবক্সিং কৰি আছোঁ গেল কিচিকোট এতিয়া আমি হৈ আছে বৰ্তমান ছাগলী এইয়া ছাগলী ৱাও ডালি আছে একদম বাপৰে বাপ মজা গোন্ধটো মজা আহিছে ঐ ভাল লাগব পাই খাই একদম মজা টেষ্টি ঢাকি দিলোঁ চিল্কি চাম নেকি সেই নালাগে জ্বালা ফাইনেলি আমাৰ মাংস হৈ গ'ল মাংস এইয়া ছাগলী গোন্ধটো মজা লাগি আছে মানে গোন্ধটো ক'ব নালাগে আৰু মজা আহিছে মজা ঐ লৈ যা মাংসটো লৈ যা নেকি খাব লাগছে খাবতো লাগিবই দেচোন ইমান ধুনীয়াকৈ বনাইছে এইটো আমাৰ মহাপুৰুষ একদম মটু কি আনছা তুমি বাতিখান কিয় লৈ আছা তই মাংস খাবি ন দে হ'ব দে চা ল এতিয়া আমাৰ মাংস বাতিল এই মাংস এইটো আমাৰ মাংস বাতিল কৰা মানুহটো টেষ্টি নেকি মজা এতিয়া টেষ্টি কৰি চাম মাংস কেনে হৈছে গৰম বহুত মজা ৰান্ধনি আমাৰ বেয়া নহয় কিন্তু মজা এনেকৈ হৈ গ'ল খোৱা লোৱা আমাৰ গতিকে ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু আমি গৈ আছোঁ বৰ্তমান কন্যাকুমাৰী 6 তাৰিখে নৱেম্বৰৰ 6 তাৰিখ গতিকে প্লিজ চাব ভিডিঅ'টো আৰু এনেকৈ মৰম দি যাব গতিকে আজিলৈ ইমানেই ভিডিঅ'টো গতিকে বাই